এবাৰ যোৱাকালি মানে মাঘৰ বিহু গেল, প্ৰথম মাঘ বিহু, জুবিনবিহীন মাঘ বিহু এইটো প্ৰথম হৈছে। আৰু এইটোনো কোনে ভাবছিল যে জুবিন দা নোহোৱাকৈ এইবাৰ আমি মাঘ বিহু পাতিম বুলি। কি এটা আচৰিত দিন যোৱাকালি পাৰ হ'ল। আজি বাৰু বিহু পিছদিনা আজি মই ভিডিঅ'টো বনাইছোঁ, তাকে আপোনালোকক বোলো জনাওঁ বুলি ভাবছোঁ। মানে বেয়া লাগছে এইটো। আৰু এতিয়া বহাগ বিহু আহি আছে, এই বহাগ বিহুটো আমি জুবিনবিহীন বহাগ বিহু হিচাপে পালন কৰিব লাগিব। তাৰপিছত ঈদ আহি আছে আমাৰ, ঈদটো আমি মানে জুবিনবিহীন ঈদ হিচাপে মানে পালন কৰিব লাগিব। তাৰপৰা আৰু বহুত কিবা কিবি বহুত মানে আমাৰ ধৰ্মীয় অনুষ্ঠানে হওক বা কিবা আমাৰ অসমীয়াৰ অনুষ্ঠানে হওক, এইবাৰ মানে আমি যেনেকৈ পালন কৰিব লাগে মানে সেইটো হৈছে আমি জুবিনবিহীন হিচাপে পালন কৰিব লাগিব। আৰু কথাটো হৈছে কি যে ইটাকালি মানে আজি ছেপ্টেম্বৰ 19 তাৰিখ 2025 পায়, আজি 2026 জানুৱাৰী 14, এতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় পোৱা নাই। ন্যায় কেতিয়া পাব, কি হ'ব মানে মই ভাবি পেলাই পোৱা নাই। আমাৰ অসম চৰকাৰক এটাই অনুৰোধ থাকিল, কেতিয়া ন্যায় পাব জুবিন দাই, কি ন্যায় পাব, সঠিক ন্যায় পাব নে নাপাবই, এনেকুৱা বহুত কথা আছে। তাৰপিছত আৰু আহে অলপমান মই শুনা পাইছোঁ যে জুবিন দাৰ যিটো অপৰাধী আছে হত্যাকাণ্ড, মানে জুবিন দাৰ মৃত্যু হোৱা নাই, হত্যাকাণ্ড কৰা হৈছে জুবিন দাক। সেই হত্যাকাৰীকেইটা মানে 17 তাৰিখে বোলে কিবা জামিন পাব বুলি অলপমান শুনা পাইছোঁ, মানুহৰ মুখে মুখে শুনা পাইছোঁ। যদি এইটো সঁচা হয় কিন্তু আমি কেতিয়াও মানি নলওঁ। আমি অসমীয়াৰ বুকুত যিটো দাগ লাগি গৈছে, মানে ভাবাই নাছিলোঁ যে জুবিন দা এনেকৈ মৃত্যু হ'ব বুলি। জুবিন দাই যদি কিবা বেমাৰত যদি মৃত্যু হ'লে তেতিয়া আমাৰ ইমান আফচোচ নালাগিল হয়। কিন্তু হত্যাকাণ্ড কৰা হৈছে, এই হত্যাকাণ্ডৰ হত্যাকাৰীয়ে সঠিক মানে শাস্তি পাব লাগিব, জুবিন দাই সঠিক ন্যায় পাব লাগিব। চৰকাৰক মোৰ এটা অনুৰোধ থাকিল, এইটো যাতে সোনকালে যি কৰে সঠিক কাম কৰিব লাগিব চৰকাৰে। কিন্তু এই আল্টু ফাল্টু কাম কৰিলে কিন্তু আমি কেতিয়াও মানি লওঁ, আমি কিন্তু সিহঁতক মানিমেই আকৌ, এইটো চিধা কথা। জুবিন দাৰ আদেশে দিয়ে কৈছোঁ, জুবিন দাই যেনেকৈ আমাক অসমীয়াক শিকাইছিল ঠিক তেনেদৰে আমিও তাৰমানে আমি সেই জুবিন দাৰ অনুৰাগী হিচাপে আমি অসমীয়া মানে জুবিন দাৰ হত্যাকাৰীকেইটাক আমি যেনেকৈ মাৰিব লাগে আমি সেনেকৈ মাৰিম। কিন্তু আইন আদালতে কি নাজানে নেকি, মানে জুবিন দাৰ যি মৃত্যু মানে হত্যা কৰা হৈছে, আইন আদালতেতো দেখছি যিমান ভিডিঅ' জুবিন দাৰ মৃত্যুত চৰ্চিত হৈ আছিল, ভাইৰেল হৈ আছিল, সেইকেইটা ভিডিঅ' চাই পেলাই আইন আদালতে কি নাজানে নেকি। গতিকে আৰু বিশেষ ক'ব লগা মোৰ একো নাই। মানে এতিয়া জুবিন দাই সঠিক ন্যায় পাব লাগে, চৰকাৰক এটাই আহ্বান, আইন আদালত পুলিচ সকলোকে এটাই আহ্বান যে জুবিন দাক সঠিক ন্যায় দিয়ক। জুবিন দাই জাষ্টিচ পাব লাগে সুন্দৰভাৱে। জুবিন দাক যেনেকৈ হত্যা কৰা হৈছিল সেই হত্যাকাৰীয়ে পুৰা শাস্তি পাব লাগে। জাষ্টিচ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা, জয় আই অসম।